এতিয়া আমি গৈ আছো বগামাটিৰ সবতছে ইন্টাৰেষ্টিং ঠাইটোলে আহক দেখাই আছো আপোনালোকক আমি আজি পিকনিকলৈ ওলাইছো এতিয়া পিকনিকৰ সময় যেহেতু সকলোৱে পিকনিকত যায় আমাৰ অসমৰ মানুহে গতিকে আমি ওলাইছো আমাৰ গোটেই ফ্যামিলি গতিকে আহক আমি এতিয়া গৈ আছো পিকনিকৰ ফালে ৰাস্তাত এই গাড়ী ট্ৰাফিক জাম এতিয়া আমি পাইছো গৰসুক মোৰ হাজবেণ্ড এজ এ ড্ৰাইভাৰ লৰা বাইদেউ মোৰ ছোৱালী আগিন আমি গোটেইবিলাকে উঠিছো গাড়ীত এতিয়া আমি ওলালো যাবলৈ আহক আমি ওলাই আছো কলে যাওঁ আপোনালোকক গৈ পেলাই দেখাম বাৰু আৰু ৰাস্তাটো দেখাই যাম আৰু আমি কি কি পাওঁ গতিকে আহক আমি জাৰ্নি ষ্টাৰ্ট কৰিছোঁ আমি শৰাইঘাট ব্ৰিজ ক্ৰছ কৰিলোঁ এতিয়া ব্ৰিজৰ পৰা নামি আমি গৈ আছোঁ এইখিনি আমি গাঁও পাইছোঁ আমি এই ঠাইখিনি বৰ ধুনীয়া এতিয়া অৱশ্যে গছ গছনিবিলাক লেতেৰাই হৈছে বৰষুণ নাই নহয় ধূলি বালি পৰি পৰি আমি অকণমান চাহ খাবলৈ নামিলোঁ গাড়ীখন ইয়াতে পাৰ্ক কৰি থৈছোঁ ৰাস্তাতে আমি বৰ্তমান হাইৱেত গৈ আছোঁ নেশ্যনেল হাইৱে গতিকে আধাও পোৱা নাই আৰু বহু দূৰ আছে গৈ পাবলৈ আমি ৰাস্তাত আৰু কি কি পাওঁ আপোনালোকক দেখাম বাৰু চাই যাব আপোনালোকে অলপমান ৰিফ্ৰেছো হয় গ'ল চাহো খোৱা হ'ব একেলগে জাৰ্ণি কৰি থাকিলে ভাল নালাগে মাজত অকণমান ৰখিব ইচ্ছা যায় গতিকে সেইকাৰণে অকণমান নামিলোঁ অলপমান চাহ খাই লওঁ তাৰপিছত আকৌ আমি গ'ম আৰু গৈ পাওঁতে অকণমান দেৰি হ'ব যেন পাইছোঁ ঘৰৰ পৰা ওলাওঁতে দেৰি হৈ গ'ল যে উপায় নাই আৰু হোটেলত চাহ খাই উঠিলোঁ চাহ খাই উঠি অকণমান ফ্ৰেছ লাগিছে এতিয়া আকৌ পুনৰ আমি জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ ধানবিলাক কাটিছে একদম ধান পকিলে ন পকা ধান গোটেই পথাৰখন খালী লাগিছে বিৰাট ধুনীয়া লাগিছে দেই পৰিৱেশটো এতিয়া গোটেই পথাৰখন খালী কেইদিনমান আগতে অহা হ'লে গোটেই পকা ধানবিলাক দেখা পালোঁ হয় তথাপি এইখনো ভালেই লাগিছে এইখিনি আমি কি পালোঁ বৰ্তমান গৰেশ্বৰ পালোঁ আৰু 5 কিলোমিটাৰ গৰেশ্বৰ পোৱা নাই ন 5 কিলোমিটাৰ আমি বাইহাটা চাৰিআলি ক্ৰছ কৰি আহিলোঁ এতিয়া আমি গৰেশ্বৰ ৰাস্তাত গৈ আছোঁ এইখিনি আমি গৰেশ্বৰ পালোঁ বহুত দোকান আছে দেই বজাৰখন ডাঙৰেই চাৰিওফালে চব বস্তুৰে দোকান আছে কাপোৰ চেণ্ডেল হোটেল বহুত ডাঙৰ এৰিয়া কিন্তু ভালেই লাগিছে এইবিলাক জোতা চেণ্ডেল নাগাৰাৰো দোকান পাইছিলোঁ নাচি আছে আমি এখন ট্ৰেইনৰ গেট পালোঁ ক্ৰছ কৰি আমি চিধা আহি গৈছোঁ ৰাইট চাইডে এটা ৰাস্তা আছিল ৰাইট চাইডৰ ৰাস্তাটোৰে আমি যোৱা নাই ইণ্টাৰেষ্টিং কথাটো হ'ল বাইদেৱে সময়ক ইউটিলাইজ কৰিছে গাড়ীত বহি থকাৰ কাৰণে চাদৰখন ওলাই দহি কথাত লাগিছে বাইদেৱে কিন্তু ভাল ব্লাউজ মেখেলা চাদৰ চুইদাৰ চব বনায় আপোনালোকক যদি লাগে অৰ্ডাৰ কৰিব পাৰিব কমেণ্টত লিখিব কিবা যদি লাগে আমি এতিয়া বগামাটি আহি পালোঁ বগামাটি গেট পাইছোঁ ইয়াৰ পৰা 2 কিলোমিটাৰ আছে আমি গৈ পাম আৰু চাৰিওফালে জংঘল ৰাতি হ'লে ভয় লাগিব ইয়াতে কিবা বনৰীয়া জীৱ জন্তু আছে চাগে পাহাৰখন দেখা পাইছেনে আপোনালোকে বগা আকাশৰ তলতে আমি ওচৰ গৈ পাই আছোঁ আৰু ঠাণ্ডা ভাৱ আহিছে বৰ ধুনীয়া লাগিছে ঠাইখিনি এইখিনি ৰাস্তাটো অকণমান বেয়া এইখিনি পিছ পৰা নাই শিল আছে গতিকে বাকীখিনি কিন্তু বৰ ধুনীয়া ৰাস্তা আহিছোঁ যিখিনি একো কষ্টই পোৱা নাই একদম ফাই আহিছোঁ কিন্তু ৰাস্তাটো সৰু কাৰণে অলপ টাইম লাগিছে এতিয়া আমি আহি পালোঁ 1:10 হ'ল সিমান বহুত বেছি টাইমো লগা নাই এইখিনি আৰু হয়তো 1-1.5 কিলোমিটাৰমান আছে চাগে আপোনালোকে আহিব পাৰিব এতিয়ালৈকে আমি যিখিনি আহিছোঁ বৰ ভাল লাগিছে আমি এতিয়া বগামাটি পিকনিক প্লেচ আহি পাইছোঁ আমি চাওঁ এতিয়া ক'ত আমাৰ জেগাখিনি ওলাই লওঁ ভালকৈ বহুত ৰ'দ গৰম আছে ঠাণ্ডা দিন বুলি ক'বই নোৱাৰি গতিকে আমি নদীটোৰ ওচৰত যাওঁ জানটোৰ ওচৰত তাতে যাই পেলাই আমি কোনখিনি জেগা পাওঁ চাই লওঁ ভালকৈ আহক আপোনালোকক দেখাওঁ গোটেই জেগাখিনি দেখিছে আপোনালোকে বৰ ধুনীয়া ঠাই একেবাৰে মানুহ বহুত বেছি গোটেই শিলৰ ৰাস্তা বৰ ধুনীয়া লাগিছে ঠাইখিনি চিলেক্ট কৰি ভাল জেগাতে আহিলোঁ
পানী দেখিলে মই থাকিবই নোৱাৰোঁ, সেইকাৰণে দৌৰ মাৰি আহিলোঁ। পানীখিনি চাওকচোন, চাওক কি ধুনীয়া চাফা ক্লিন পানী, পাথৰবিলাক তলত গোটেই দেখা পায়। আৰু ইমান ঠাণ্ডা, ইমান সময় যে জাৰ্ণি কৰি আছিলোঁ, যি ভাগৰ লাগিছিলে গোটেই একদম আঁতৰি গ'ল এই ফ্ৰেছ পানীখিনি পাই পিনে। পানীখিনিৰ পৰা উঠি আহি মাইণ্ডটো একেবাৰে ফ্ৰেছ হৈ গ'ল। চাৰিওফালে নীলা নীলা, এই নাওবিলাক দেখিছেনে? এতিয়া আমি সেইফালে যাম, পাহাৰৰ সেইফালে কি আছে এবাৰ চাই আহোঁগৈ। তেখেতসকলে আৰ্মিত চাকৰি কৰে, তেওঁলোকে নগাঁৱৰ পৰা অহা বুলি কৈছে পিকনিক খোৱাৰ কাৰণে। তেওঁলোকে তাইক কল দিলে, আইচক্ৰীম দিলে, কোলাটোত দাঙি ল'লে, গোটেইবিলাকে বিৰাট মৰম কৰিছে। তাইও একদম আইচক্ৰীমটো লৈ দৌৰি আছে। ইমান সময় গাড়ীত বহি আহিছিল যে একদম মুকলি পৰিৱেশ পাই বিৰাট ভাল পাইছে। এইফালৰ ঠাইখিনি সমান, কিন্তু সেইকাৰণে কাকো ধৰিবই দিয়া নাই, তাই দৌৰিয়ে আছে। এইখিনি বগৰী গছৰ তলত একেবাৰে সমান ঠাই, ছাঁ পৰি আছে গছৰ ধুনীয়াকৈ। আমি সেইকাৰণে ইয়াতে মেট পাৰি লৈছোঁ, ইয়াতে আমি খানা খাম বুলি ভাবিছোঁ। এনে গোটেইখিনি ঠিক ঠাক কৰি ল'লোঁ, গতিকে আমি অকণমান বহিম আৰু ইয়াতে। এখেতে আকৌ আহিছে, এবাৰ গামোচা পিন্ধাব আহিছে তাইক। আশীৰ্বাদ দিয়ক দেই। এইখন এখন কিবা প্লেটফৰ্ম হয়, ইয়াতে কিবা প্ৰগ্ৰেম হয় চাগে। গোটেইখন বগৰী গছেৰে ভৰ্তি। এইফালেদি এখন গেট আছে, পাৰ্কৰ নিচিনা এইখিনি। ইয়াত ইমান বগৰী গছ আছে, বাপৰে বাপ। পকা বগৰীও আছে, কেঁচা বেছিভাগ মানুহবিলাকে চিঙি খাইছে। ওপৰত আছে পকা অৱশ্যে। ইমান বগৰী গছ, কিন্তু অৱশ্যে এইবোৰ বনৰীয়া বগৰী হয়। দুই এটা শুকান বগৰীও আছে। সোৱাদটো এটা খাই চাইছোঁ, কেহা লাগিছে সোৱাদ। মোৰ হাজবেণ্ডে খালে, তেওঁ সোৱাদ আছে বুলি কৈছে, বৰ ভাল লাগিছে বুলি ক'লে। গতিকে চাওঁচোন, পকা পালে সোৱাদ লাগিব। আৰু দুটামান বিচাৰি চাওঁ। বলক এতিয়া অলপ মাৰ্কেটখন চাই আহোঁ কি পায়। ইয়াতে ধুনীয়া ৰুটি, এইটো কিনো পলু নেকি? পলু, বুট ভাজি, কণী ভাজি, চব বস্তুৱে পায়। আমি ৰুটি লৈ আহিলোঁ, ইয়াৰ পৰা ৰুটি ল'ব পাৰিলোঁ ন, গৰম গৰম বেছি ভাল লাগিল হয়। এখনত কিমান? 15 টকা। ঠিক আছে। পৰ্ক হয়, এইবিলাক ক'ল্ড ড্ৰিংকছ, পৰ্ক এইবিলাক কিবা কিবি পায় ইয়াতে। গোটেই ঠাইখিনি দেখিছেনে? গোটেই গাহৰি বা কিবা কিবি কণী, ৰুটি চব পায়। দামবিলাকো বেছি নহয়, 15 টকা। আমাৰ গুৱাহাটীৰ নিচিনা একেই ৰেট। বহুত কেইখন দোকান আছে। এতিয়া আমি গৈ আছোঁ বগামাটিৰ চবতছে ইণ্টাৰেষ্টিং ঠাইটোলৈ, যিটো মোৰো ফেভৰেট হয়। আহক দেখাই আছোঁ আপোনালোককো। বগামাটি এইটো চবচে ইণ্টাৰেষ্টিং বস্তু, যিটো কাৰণে একচুৱেলি এই ঠাইখিনি চিলেক্ট কৰিছোঁ, জিপলাইন। মই একচুৱেলি জিপলাইন এইবাৰ ছেকেণ্ড টাইম যাব ওলাইছোঁ। যেতিয়া চিমলালৈ গৈছিলোঁ তেতিয়া এবাৰ গৈছিলোঁ। বিৰাট এডভেঞ্চাৰ হয়, কিছু ইণ্টাৰেষ্টিং। একচুৱেলি মই এডভেঞ্চাৰ ভালেই পাওঁ। মই অসমত আৰু ক'ৰবাত আছে নেকি মই একচুৱেলি নাজানো। আপোনালোকে যদি জানে কমেণ্টত জনাব, আৰু আপোনালোকে যদি কেতিয়াবা উঠিছে মোৰ লগত শ্বেয়াৰ কৰিব। গতিকে এতিয়া মই যোৱাৰ কাৰণে ৰেডি। ঐ জাপ মাৰি নিদিব দেই, বাৰ ক'লোঁ। গো বিৰাট ভাল লাগিল, কিছু ইণ্টাৰেষ্টিং কিন্তু দেই। সেয়া মোৰ ল'ৰা হয়, সেই অৱশ্যে আগতে উঠা নাই, সিহঁতৰ ফাৰ্ষ্ট টাইম হয়।
মোৰ হাজবেণ্ড, ভাগিন, বগামাটিৰ ছেকেণ্ড স্পেচিয়েল থিংটো হৈছে ৱাটাৰ ৰাফটিং। দেখিছে আপোনালোকে নাওখন সৰু, কিন্তু সৰু হ'লেও ৰিস্ক নাই। এইটো যেতিয়া ঠাণ্ডা দিন, পানী একেবাৰে কম। কিছু ইণ্টাৰেষ্টিং কিন্তু দেই, বিৰাট ভাল লাগিছে ইয়াৰ বস্তুবিলাক। ৰখি গ'ল ভাল লাগিছে ন ভাল লাগিছে নে মামা সুবা লোৱা। ৱাটাৰ ৰাফটিং বহুত সময় হৈ গ'ল। এতিয়া আমি যে জেগাখিনি চিলেক্ট কৰি থৈছিলোঁ, আমি এতিয়া তালৈ যাওঁ, গৈ পেলাই আমি খানা খাওঁগৈ। এতিয়া ভোকো লাগিছে, গতিকে আমি তালৈ যাওঁ আৰু এতিয়া। তাই ইমান সময় ঘূৰি ফুৰি আহি এতিয়া আকৌ ডেন্স কৰাত লাগি গৈছে। বহুত এণ্টাৰটেইনমেণ্ট কৰিলোঁ, এতিয়া আৰু খাবলৈ বহোঁ। মই আৰম্ভ কৰা নাই, এতিয়া কৰিম আৰু। বাৰা হৈছে মোটামুটি, আৰু লৈ লৈ খাই থাকিম। মাছ অনা নাই, কিন্তু মাছ অলপ খাব দিগদাৰ যে, সেইকাৰণে মাছ অনা নাই। বাইদেউ বাৰী আছে, আমাৰ কাইটাই নিজে নিজে খাই আছে ভাত। শুকান ভাত লৈছে, নিজে নিজে খাই আছে। আমাৰ ভাত, মাংস, ঘুগুনি, পৰ্ক, পনীৰ, তাৰপাছত ৰাজমা ড্ৰাই ফ্ৰাই, তাৰপাছত আৰু কি আছে, মাংস আমাৰ 2-3 বিধমান আছে। ৰুটি আছে, ৰুটিটো আমি বৰ্তমান ওলোৱাই নাই, আৰু ৰুটিৰ লগত চব্জি এটাও আছে, সেইটোও ওলোৱা নাই। গতিকে আমাৰ মোটামুটি ৰেডি, আমি এতিয়া খাম আৰু। এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল। এতিয়া আমি গোটেই বস্তুখিনি ডিগিত সোমাই ল'লোঁ, আৰু আমি যিখিনি জেগাত খাইছিলোঁ সেই জেগাখিনি আমি গোটেই ক্লিন কৰিলোঁ। চবখিনি আমি ডাষ্টবিনত পেলাই দিছোঁ, অকণমানো লেতেৰা নহা নাই। বৰ ভাল লাগিল দিনটো আজি ছানডে যিটো পিকনিক আমি আহিম বুলি ভাবিছিলোঁ, যিখিনি জেগা চিলেক্ট কৰিলোঁ, আমাৰ সেইখিনি ভালে লাগিল। গতিকে আপোনালোকে আহিব পাৰিব, বৰ ধুনীয়া ঠাই, বৰ কুল ঠাই। সেইখিনিত অৱশ্যে আপোনাৰ অলপ গৰম আছিলে, কিন্তু ইটোফালে আহিলোঁ যে উল্টাফালে আপোনাৰ একেবাৰেই ঠাণ্ডা। গোটেই বগৰীৰে গছেৰে ভৰ্তি, পাহাৰৰ পৰা আহোঁতে 2.5 ঘণ্টা লাগিছে, কিন্তু তথাপি জেগাখিনি যিহেতু ধুনীয়া, গোটেই দিনটো আহি কষ্টখিনি অথলে যোৱা নাই। আপোনালোকে আহিব পাৰিব পিকনিকত, বৰ ধুনীয়া ঠাই। গতিকে আজিলৈ আমি ইমানতে সমাপ্ত কৰিলোঁ আজি ভিডিঅ'। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আকৌ আহিম। গতিকে ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। বাই বাই।